করোনা মহামাৰীৰ বাবে ৰাজ্যত লকডাউন দিয়া নাই যদিও মিনি লকডাউন তথা অধিক সান্ধ্য আইনৰ বাবে বহু লোকৰ জীৱন আৰু জীৱিকাক লৈ হাহাকাৰৰ সৃষ্টি হৈছে। আন ক্ষেত্ৰৰ লগতে বৰ্তমান সময়ত ছয়গাঁৱৰ নিৰ্মাণ শ্ৰমিকসকলৰো পানীত হাঁহ নচৰা অৱস্থা হৈছে। করোনা মহামাৰীৰ বাবে যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা ছয়গাঁৱৰ নিৰ্মাণ শ্ৰমিকসকলক সহায়ৰ হাত আগবঢ়ালে ছয়গাঁৱৰ বিধায়ক ৰকিবউদ্দিন আহমেদে। সোমবাৰে বিধায়কগৰাকীয়ে কামৰূপ জিলা অগ্ৰগামী নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ দুবজেনিত থকা কাৰ্যালয়ত নিৰ্মাণ শ্ৰমিকসকলক এই সাহায্য প্ৰদান কৰে। ছয়গাঁও অঞ্চলৰ প্ৰায় 200 গৰাকী নিৰ্মাণ শ্ৰমিকক বিধায়কগৰাকীয়ে একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰে। বিধায়কগৰাকীয়ে এই করোনা মহামাৰীৰ সময়ত সকলোকে একতাৰে কাম কৰাৰ বাবে আহ্বান জনায়। আমি যোৱা কেইটামান দিনত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, কাৰণ আপোনালোকেও মই দেখিছোঁ আমাৰ প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া মোৰ বন্ধু বান্ধৱীসকলে এইকেইদিন প্ৰত্যেকে কষ্ট কৰি আছে ৰাইজৰ ওচৰত কোভিডৰ ক্ষেত্ৰত। আৰু আমি যোৱা কেইটামান দিনত সাংস্কৃতিক শিল্পী, আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকল আমি সকলোৰে ওচৰত থিয় হোৱাৰ এক প্ৰয়াস কৰিছোঁ। আৰু আজি আমাৰ নিৰ্মাণ শ্ৰমিক অৰ্থাৎ বিশেষকৈ এই নিৰ্মাণ শ্ৰমিক সন্থাত আমাৰ 200তকৈ অধিক কেৱল মিস্ত্ৰী আছে, মিস্ত্ৰীয়ে ইয়াত বেছি অধিক আছে আৰু এওঁলোকৰ ওচৰত আহি থিয় হৈছোঁ। আজি 200জন নিৰ্মাণ শ্ৰমিক অৰ্থাৎ মিস্ত্ৰীৰ সন্মুখত থিয় হৈছোঁ আৰু আমি চেষ্টা কৰিছোঁ প্ৰত্যেকৰ ওচৰত আমি পৰ্যায়ক্ৰমে থিয় হৈ তেওঁলোকক এই কোভিডৰ মহামাৰীৰ সময়ত আমি যেন দুই এষাৰ মাত দিব পাৰোঁ। আমি একোটো কৰিব নোৱাৰোঁ, এটা টোপোলা লৈ আহিছোঁ, অলপ বস্তু লৈ আহিছোঁ, চাউল, চেনি, দালি, বিভিন্ন ধৰণৰ ইয়াত তেল সামগ্ৰী আমি লৈ আহিছোঁ, পিঁয়াজ, আলু, কিন্তু এইখিনিৰে এটা উৎসাহ যোগোৱা হৈছে। আৰু মই সকলোকে আহ্বান জনাইছোঁ, আজি আপোনালোকে দেখা পাইছে আমি এনেকৈ লিষ্ট তৈয়াৰ কৰিছোঁ। ইয়াত যিসকল মিস্ত্ৰী আছে তেওঁলোকে যোগালী কৰি দিনটো হাজিৰা কৰি খায় আৰু এইকেইদিন কোনো কাম কৰিব পৰা নাই, তেওঁলোকৰ অৱস্থাটো বহুত বেয়া হৈছে, কাৰণ তেওঁলোকৰ যাবই পৰা নাই, কাৰ ওচৰত মাত পাতিব, ক'ত যাব, ক'ত সহায় বিচাৰিব। আৰু আমাৰ এটা এৱাৰনেছৰ কম আছে, যাৰ কাৰণে আমি শ্ৰমিকসকলৰ ৰেজিষ্ট্ৰেশ্যনটো আমাৰ বহুতৰ নাই। ৰেজিষ্ট্ৰেশ্যন নাই কাৰণে গভৰ্ণমেণ্ট ফাণ্ডিংটো তেওঁলোকে বহুত বঞ্চিত হৈ আছে। আৰু এই ক্ষেত্ৰত লেবাৰ ইনস্পেক্টৰ অফিচো অলপ কিছু ইয়াৰ ক্ষেত্ৰত এক্টিভ হ'ব লাগিব, কাৰণ বহুত শ্ৰমিক আমাৰ সমষ্টিত আছে কিন্তু ৰেজিষ্ট্ৰেশ্যন নাই কাৰণে সেইসকলে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত আছে। এই ক্ষেত্ৰত আমি সকলোৰে কৰণীয় আছে আৰু আজি আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, আমি যাতে প্ৰত্যেকজন মানুহৰ ওচৰত থিয় হ'ব পাৰোঁ। আপোনালোকে এইকেইটা দিন যিদৰে দিন ৰাতি একাকাৰ কৰি থিয় হৈছে, আমি যাতে থিয় হৈ তেওঁলোকক যাতে এই বিপদৰ সময়ত মাত দিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। উক্ত অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে ছয়গাঁৱৰ চক্ৰ বিষয়া জয়ন্ত বৰাও উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ লেন্স।